নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। এসময়ত এখন সৰু গাঁৱত এজনী বৃদ্ধ মানুহে বাস কৰিছিল। তেওঁৰ যথেষ্ট বয়স হৈছিল। বৃদ্ধাগৰাকীৰ চুলিবোৰ পকি ৰূপালী বৰণৰ হৈছিল আৰু মুখৰ ছালবোৰ সুতুৰা হৈছিল। কিন্তু তেওঁৰ চকুজুৰি উজ্জ্বল আৰু দয়ালু আছিল। গাঁৱত বাস কৰা সকলো লোকেই তেওঁক বৰ ভাল পাইছিল। তেওঁ সদায় সুখী আৰু হাঁহি আছিল। বৃদ্ধাগৰাকী এজোপা গছৰ তলত এটি জুপুৰিত অকলশৰে বাস কৰিছিল। বৃদ্ধাগৰাকীৰ কোনো ল'ৰা-ছোৱালী নাছিল আৰু তেওঁৰ মানুহজনো কেইবাবছৰ আগতে ঢুকাইছিল। তথাপিও বৃদ্ধাগৰাকীৰ জীৱনত কোনো আক্ষেপ নাছিল। দুখ থাকিলেও গাঁৱৰ সকলোৰে লগত হাঁহি মাতি তেওঁ সময় পাৰ কৰিছিল। গাঁওখনৰ লোকবোৰ ইমান ধনী নাছিল। গাঁওখনৰ কোনো লোকে খেতি-বাতি কৰিছিল আৰু কোনোৱে কাঠমিস্ত্ৰী আৰু কোনোৱে ওচৰৰ সৰু বজাৰখনত কাম কৰিছিল। মাজে মাজে গাঁওখনত বহুত দিনলৈকে বৰষুণ হোৱা নাছিল আৰু খেতিবোৰ ৰ'দত শুকাই গৈছিল আৰু কেতিয়াবা গাঁৱৰ মানুহবোৰে বেমাৰত পৰি কাম কৰিবলৈ যাব পৰা নাছিল। জীৱনটো ইমান সৰল নাছিল মানুহবোৰৰ। গাঁৱৰ মানুহে এইবোৰ কথা ভাবি ভয় খাইছিল আৰু দুখ কৰিছিল। এদিনাখন সাবিত্ৰী নামৰ এগৰাকী গাভৰু মহিলা বৃদ্ধাগৰাকীৰ ওচৰলৈ আহিলে আৰু কান্দিবলৈ ধৰিলে। তাই কৈছে, মোৰ মানুহজন চহৰলৈ কাম কৰিবলৈ গৈছে আৰু তেওঁ মোলৈ টকাও পঠোৱা নাই। মোৰ ল'ৰা-ছোৱালীকেইটা ভোকত আছে। মই এতিয়া কি কৰিম? বৃদ্ধাগৰাকীয়ে সাবিত্ৰীলৈ চালে আৰু হাঁহি মাৰি তাইক বহিবলৈ ক'লে। তেতিয়া বৃদ্ধাগৰাকীয়ে সাবিত্ৰীক সুধিলে, কিহৰ কাৰণে তুমি তেওঁ তেনেকুৱা কৰিছে বুলি ভাবিছা? কোৱাচোন। তেতিয়া সাবিত্ৰীয়ে ক'লে, মই নাজানো তেওঁ কিয় তেনেকুৱা কৰিছে। মই ভাবিছো কিবা এটা বহুত বেয়া হ'বও পাৰে। মোৰ ভয় লাগিছে এতিয়া। সাবিত্ৰীয়ে কৈছে, মোৰ মানুহজনে কাম বিচাৰি পোৱা নাই নেকি? তেওঁ আমাক পাহৰি গ'ল নেকি? তেতিয়া বৃদ্ধাগৰাকীয়ে সাবিত্ৰীক ক'লে, যেতিয়া আমি বেয়া কথা চিন্তা কৰোঁ, আমাৰ মন অশান্ত হয় আৰু ভাল কথা চিন্তা কৰিলে আমাৰ মনটো শান্ত অনুভৱ হয় আৰু তেতিয়া আমাৰ লগত ভাল হয়। কিন্তু সাবিত্ৰীয়ে চিন্তাৰ পৰা পাৰ পোৱা নাই। তেতিয়া বৃদ্ধাগৰাকীয়ে এটা কাহিনী ক'লে। এসময়ত এজন বৰ দুখীয়া মানুহ আছিল। তাৰ হাতত টকা-পইচা, পৰিয়াল, ঘৰ-দুৱাৰ একোৱেই নাছিল। সি নদীৰ পাৰত বহি বহি কান্দি থাকে। এজনী বুঢ়ীয়ে আহি তাক সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া সি ক'লে যে তাৰ একোৱেই নাই জীৱনত, সি কিয় সুখী হ'ব? তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে, তোমাৰ হাতত কি নাই? নদীখন আছে, সূৰ্যটো আছে, ধুনীয়া পৃথিৱীখন আছে। বুঢ়ীগৰাকীয়ে ক'লে, তুমি তোমাৰ হাতত যদি একো বস্তু নাই বুলি ভাবি থাকা, তেতিয়া তুমি সদায় নাইকিয়াই হৈ থাকিবা আৰু তুমি দুখী হৈ থাকিবা। আৰু তোমাৰ হাতত থকাবোৰৰ কথা ভাবিলে তুমি সুখী হ'বা। তেতিয়াৰ পৰা মানুহজনে তাৰ হাতত থকা বস্তুবোৰৰ কথা ভাবি সুখী হ'বলৈ ধৰিলে আৰু জীৱনটো সলাই পেলালে। সাবিত্ৰীয়ে কথাবোৰ শুনি আছিল। তেতিয়া বৃদ্ধাগৰাকীয়ে সাবিত্ৰীক সদায় ভাল কথাবোৰ ভাবিবলৈ ক'লে। তেতিয়াই তাইৰ জীৱন সলনি হৈ যাব। বৃদ্ধাগৰাকীয়ে ক'লে, তুমি মানুহজনলৈ বাট চাই নথকাতকৈ নিজে কাম কৰিব পাৰা আৰু ঘৰখন চলাব পাৰা, ল'ৰা-ছোৱালী কেইটাকো ভাতমুঠি যোগাৰ দিব পাৰা আৰু মানুহজন অহালৈ তুমি বাট চাব পাৰা। সেই দিনাখনৰ পৰা সাবিত্ৰীয়ে ভাল ভাল কথা চিন্তা কৰিবলৈ ধৰিলে আৰু নিজকে সদায় ধনাত্মক চিন্তাধাৰাৰে আগুৱাই নিবলৈ ধৰিলে। সাবিত্ৰীয়ে নিজে কাম কৰিলে আৰু ল'ৰা-ছোৱালী কেইটাক পোহপাল দিবলৈ আৰম্ভ কৰিলে। অলপ দিনৰ পাছত দেখিলে খবৰ আহিল, মানুহজনে চহৰত ভাল কাম পাইছে আৰু ঘৰলৈ অলপ টকা পঠাইছে। তেতিয়া তাই ভালকৈ বুজি পালে, নিজৰ হাতত একো নাই বুলি আক্ষেপ কৰি থকাতকৈ যি আছে তাক লৈ আগবাঢ়ি যোৱাই ভাল। মনৰ পৰা বেয়া চিন্তাবোৰ দলিয়াই পেলাই ভাল চিন্তাক আশ্ৰয় দিলে মানুহৰ লগত সদায় ভাল হয় আৰু নানা নতুন সমাধানৰ পথ ওলায়। তেতিয়াৰ পৰাই সেই বৃদ্ধাগৰাকীৰ ওচৰলৈ নানা মানুহ যাবলৈ ল'লে আৰু তেওঁৰ পৰা উপদেশ ল'বলৈ ল'লে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছো। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।